কিয় হাতকেইটা নহয় এই হয় অঁ আহিছিলে মানে ক'লে লগ নাপাওঁ ৰ'বচোন ৰ'ব আপুনি চেৰা টমা কিয় বিচাৰে ইমান ডাঙৰ মানুহখিনি বহি আছে আপুনি আহিয়ে কিয় চেৰা টমাটো বিচাৰিছে খাব লাগে আপুনি ক'ৰবাত খাওক ইয়াত কিয় খুজিছে এইটো কি আপুনি জনা নাই নেকি ৰ'ব উৎপন্ন নকৰিব খাই বৈ আহিছে সদায় খায় নি নাখায় আজি কিয় খালে বিহু বিহু কাৰণে খাই নিলে আপুনিতো বহুত ভুল কাম কৰিছে আমাৰ সংস্কৃতিটো আপুনি বিপথে পৰিচালিত কিয় কৰিব বিচাৰিছে বিহুৰ দিনাখন কিয় খাবলগীয়া হ'ল আপুনি কিয় আমি নোখোৱা মানুহবিলাকৰতো ভাল লাগি থাকে আপুনি কিয় খায় আপুনি এতিয়া কি বুজি পায় আপুনি জানে কিন্তু আমি নোখোৱা মানুহখিনিয়েওতো আমি ভালকে বুজি পাওঁ নাই 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 আপুনি ইয়াত হাত নিদিব আপোনাৰ নাম কি লাগে নামটো কওকচোন লাগে আপোনাৰ ঘৰত যাম মই আপুনি কিয় চিধাকে নুসুধিম আপুনি কিয় ইয়াত এনেকুৱা ব্যৱহাৰ কৰিছে আপোনাৰ ঘৰলৈ যাম আজি আমি কাৰ ল'ৰা আপুনি কাৰ ল'ৰা পিংকু গায় আপোনাৰ নামটো কওকচোন অঁ ধন গায় আজিয়েই মই পিংকু গায়নৰ ঘৰলৈ গৈ নাই 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 এইবোৰ নহ'ব আপুনি এনেকুৱা এটা এই সামাজিক ব্যৱস্থাৰ মাজত কিয় গুচি আহিলে আপুনি খাই বৈ আহিব নালাগে নহয় পৰিৱেশ বিনষ্ট কৰিব নাপায় নহয় ক্ষমা মানে আপুনি আজি নাই নাই মই যামেই কমেই নাই নাই আপুনি কওক যে আজিৰ পৰা মই নাখাওঁ কওক নাই নাই দেই আপুনি তেনেকুৱা কাম নকৰিব সমাজ ব্যৱস্থাটো আজিকালি ইমান ভাল হৈ আহিছে আপুনি এই খোৱা বোৱা কৰি এনেকৈ তলং ঘটংকৈ ঘূৰি ফুৰিলে মানুহে আপোনাক পিটিব কোন এই ৰাজহুৱা জেগাত এনেকৈ থাকিলেতো আপোনাক পিটিব হুলস্থুল নকৰিব আপুনি ইমান হুলস্থুল নকৰিব আমি কিন্তু পুলিচ মাতিম এতিয়া নাই নাই কাৰ লগত হাত আছে কোন পুলিচৰ কিয় না ক'ব লাগিব আপুনি তেনেকুৱা কৰিলে নহ'ব নহয় আমি নামানিম নহয় আপুনিব লাগিব মই কোন সেইটো নালাগে মই এই সমাজ ব্যৱস্থাটোৰ মই এই অনুষ্ঠানটোৰ এগৰাকী ব্যক্তি হিচাপে মই সমাজ ব্যৱস্থাটো স্খলন হোৱাটো নিবিচাৰোঁ গতিকে আপোনাৰ যিটো কাৰ্যকৃতিত দেখিছোঁ স্খলন হৈছে সমাজ ব্যৱস্থাটো ধ্বংসৰ নিব খুজিছে আপুনি ভাল বুলি ক'লে নহ'ব নহয় আপুনি ভাল বুলি ক'লেতো নহ'ব এই হেৰি ক'লৈ আহিছিলে ওলাই ৰ'বা এইটো এই মাইক এটা বিহু পাতিছোঁ নহয় অঁ এইখন ক'লে তুমি পঢ়া নাই ওপৰত কি লিখা আছে অ' নাই স্কুল নগ'লা স্কুল গৈছিলা অঁ 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 হয় নেকি এই ইয়ালৈ আহিলা কিয়
না বুজি পাইছোঁ মেঘগাঁৱলৈ গৈছিলে বাৰু কিন্তু ইয়ালৈ সোমালে অঁ অঁ আহি আছিলোঁ অঁ হয় নেকি মেঘগাঁৱলৈ কিয় গৈছিলে বা মেঘগাঁৱলৈ সদায় যোৱা নেকি অ' দিয়া হে কেতিয়া বা আৰম্ভ এয়া হয় নেকি এইটোতো বেয়া কাম কৰিছে নহয় ঘৰত একো নকয় অঁ অঁ ঘৰত গ'লে ফাটি অঁ চিধা ফাটি যায় অঁ কোন কোন আছে ঘৰত অঁ 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 বিয়াও পাতিব কেতিয়া হা কিমান দিন 2 বছৰমান হ'ল অঁ কিন্তু এটা বেয়া কথা নহয় বিয়া বাৰ পাতি পেলাই যদি এনেকৈ মদ খাই ঘূৰি ফুৰা ৰাতিপুৱাৰ পৰা হা মানুহজনীয়ে খায় হয় নেকি এই বেয়া কথা হৈছে নহয় মানুহজনীয়ে খায় তুমিও খোৱাকৈ ঘৰ সংসাৰ চলিব কেনেকৈ হা হয় নেকি অঁ হয় নেকি অঁ হয় গমেই নোপোৱা ঠিকে আছে তো এনেকৈ বেয়া হ'ব নহয় কথাটো এনেকৈ যদি সদায় মদ পানী খাই ঘূৰি ফুৰে অঁ অঁ হয় নেকি কেনেকুৱা লাগে হয় নেকি উৰি থাকা চাহ বা উৰি উৰি কিবা পৰি গ'লে চব চাপ নপৰে অঁ অঁ তেতিয়া নপৰে তেতিয়া আজি কিমান দিন 20-30 টকা কাৰ ঘৰ তুমি কিয় কিন্তু এতিয়া তুমি সোনকালে যোৱা দেই পুলিচ আহি পেলাই যদি আকৌ ধৰি পেলাই লৈ গুচি যাব বদনাম হ'ব আৰু এটা কথা আমাৰ ফালৰ পৰা অনুৰোধ কৰোঁ এই মদ পানী নাখাবা অকণ ভাল হোৱা নহ'লে বেয়া হ'ব এৰিব নোৱাৰা ন তুমি এটা কাম কৰা তুমিতো তোমাৰ খিৰে পাৰ হৈ গ'লেই তুমি তোমাৰ পিছৰ প্ৰজন্মক শিৰত সোমাবলৈ নিদিয়াকৈ কিবা এটা তুমি আমাৰ মাজতে সকলো ৰাইজলৈ চাই কৈ যোৱা যে ভৱিষ্যতে আৰু এনেকুৱা নকৰোঁ কৈছে আপোনাক যে আপুনি এইটো এৰিব লাগে আৰু এই নতুন প্ৰজন্মক ইয়াৰ পৰা বিৰত থাকিবলৈ আপুনি আহ্বান জনাব লাগে নাই মই এটা কৈছো মই যি খালো কিন্তু মোৰ বেয়া মনে ক্ষমা কৰিছো মোৰ বেয়া যাম দেই আপুনি কি কৰি আছে তেখেতৰ ঘৰনো ক'ত অঁ সাপে ঘাটি বৰ কামত আৰু এখেতক কিমান দিনৰ পৰা চিনি পায় অঁ হয় নেকি 3 মাহ হৈছে 3 মাহতে আপুনি মন্দিৰৰ ৰাস্তাত লগ কৰিবলৈ আহিলে অঁ আজিকালি দেখোন ফোনতে কথা পাতে চব আপুনি কিয় লগ ধৰিবলৈ আহিলে হে একেবাৰে লৈ আহক আপুনি দেখা দেখি হৈয়ে থাকিব তেতিয়া আপুনিতো এইটো বেয়া কাম কৰিছে আপোনাৰ মানুহজন আছে এইটোতো বহুত বেয়া কথা হৈছে আপোনাৰ মানুহ এজন আছে আপুনি আকৌ বেলেগ এজন মানুহৰ লগত কিয় অঁ খবৰ নলয় অঁ পেলু হৈছে বুলি আপুনি কেনেকৈ জানিলে
পেলু দৰৱ খুৱাব আপুনি ডক্টৰে দিলে আজি মই লৈ যাম। ডক্টৰৰ নালাগে মই দিম পেলু দৰৱ কি দিব আপুনি? এই ছজনা যে ছজনা দেখিছে দেখিছোঁ ছজনাৰ পাত মধুৰিআমৰ কোঁহ পিচি পেলাই খুৱাই দিব এসপ্তাহমান খোৱালেই ঠিক হৈ যাব দেই হয় খোৱাম। পিছে আপোনাৰ নামটো কওকচোন মোৰ নাম দিলীপ ভূঞা। দিলীপ ভূঞা আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলি আপুনি যে বিশ্বনাথ চাৰিআলি আৰু বৰপাণ সিফালে থাকিল এইফালে কিয় আহিলে মন্দিৰত লগ ধৰিবলৈ আহিলোঁ। শংকৰ হস্পিটেলত দেখাম বুলি ভাবিলোঁ, পেলু হৈছে যে এই মন্দিৰলৈ মানুহ ভক্তিভাৱে আহে সেৱা কৰিবলৈ ভগৱানক কৰিলোঁ। আকৌ তেওঁক দেখিছোঁ চেহেৰাটো বেয়া, সেইকাৰণে দেখুৱাওঁ বুলি লৈ আহিলোঁ। আহি ইয়াতে দেখিছোঁ বিহু ফাংচন কি ব'লাচোন বোলো এবাৰ দেখুৱাই নিওঁ, মনটোও ভাল লাগিব। মানুহে সদায় ভাল কাম কৰে ভাল চিন্তা কৰে আপুনি বেয়া চিন্তা এটা মনত লৈ বেয়া কাম কৰিলে যে লোকৰ মানুহ এগৰাকীক আপুনি কিয় এনেকুৱা কৰিছে এইটো বেয়া কাম নহয় নহয় বাপু, কিয় এইটো ভাল কাম। আপুনি কৈছে মই তেওঁক ভাল পাম তেওঁক নিমে কিন্তু তেখেতৰ মানুহজন কেৰেলাত থাকে খবৰ নকৰে বুলি আপুনি কিয় আকৌ তাত সুবিধাটো লৈছে এওঁতে আকৌ মোক ভাল পায়। হয় ভাল পোৱাটোতো আপোনাৰ বেয়া কথা হ'ল একো বেয়া কথা নহয়, আজিকালি চলিয়ে থাকে। আইনমতেতো দণ্ডনীয় হ'ব এওঁ মই নিমেই সেইটো কাম নকৰিব বেয়া হ'ব নহয় কথাটো মই নিমেই নহয় আমি আপোনাক উপদেশ দিছোঁ যে তেখেতৰ স্বামী আছে গতিকে স্বামী থকা অৱস্থাত আপুনি তেখেতক তেনেকৈ নিম বুলি নক'ব আইনমতে দণ্ডনীয় সমাজে আপোনাক ঘৃণা কৰিব গতিকে বেয়া কাম বেয়া কথা সদায় চকু দিব নালাগে ছোৱালী চাই আছে গতিকে তেওঁনো কাৰ লগত থাকিব সেইকাৰণে মই তেওঁক লৈ যাম উদ্ধাৰ কৰিম নহয় জানো। তেতিয়াহ'লে তেওঁক কেৰেলাৰ পৰা মাতি আনি কওক যে তেওঁ যদি বেলেগ দ্বিতীয় বিবাহ কৰায় তেতিয়াহ'লে আপুনি কামটো কৰিব কিন্তু সমাজ ব্যৱস্থাৰ মাজেদি কৰিব আৰু আইনগতভাৱে কৰিব আপুনি ডিভোৰ্চ দিব লাগিব তাৰপিছত কৰিব দেই আমি আপোনাক সেইটোহে পৰামৰ্শ দিব পাৰোঁ আপোনাৰ পৰিবাৰ আছে নাই আগতে আজৰি হৈ আছে আপুনি আকৌ বেলেগ বদলি কৰিব বিচাৰে নেকি বাৰু মোৰ মন আছে কিন্তু যাব নেকি আপোনাৰ লগত আকৌ কথা চথা পাতি ফেচবুকত কথা পাতিম ফোনত কথা পাতিম হোৱাটছএপত কথা পাতিম যদি পচন্দ হয় তাৰপিছতে নহয় মানে বুজিছোঁ নহয় আপুনি মানে চোলা সলোৱা দি সলাইছে যে সেইকাৰণে মই ভাবিছোঁ মানে কথাটো সলোৱা নাই মানুহজন কেৰেলাত আছে সুবিধা লৈছে আপুনি ন মোৰ লগতো লগ আপুনি সেইটো সুবিধা কিয়নো নলয় এতিয়া মই আছোঁ আপোনাৰ লগত কেনেকৈ ল'ব মানুহজনে মোক গম নাপায় নহয় নাপায় নেকি ঠিক আছে আমাৰ একেবাৰে অকণমান আঁতৰত থাকক একেবাৰে দুইটা একে হৈ আছে বেয়া দেখি নহয় ইমান মানুহৰ মাজত আৰু শুনকচোন ৰ'বচোন মন্দিৰলৈ আহিছে এই আপোনালোকৰ এনেকুৱাবিলাক ব্যৱহাৰ দেখিলে বেলেগ সৰু ল'ৰা ছোৱালীবোৰে লাজ নাপাব জানো কি শিকিব বাৰু কওকচোন আপোনালোকৰ পৰা ৰ'বচোন এখেত হ'ল ক্ষীৰত সেন্দুৰ আছেই এখেত বিয়া হোৱা আপুনি এজনী বিয়া পাতি লোৱাৰ বাৰু ডিভোৰ্চ দিলে এখেতৰ বিয়া হোৱা মানুহ এজনীৰ লগত এনেকৈ যদি আপুনি এনেকুৱা কৰি থাকে সেইটোতো আইনমতে বৰ বেয়া কথা হৈছে নহয় হয় নহয় বাৰু নহয় আপুনিতো ক'লেই এতিয়া সেইটোতো বেয়া কথা হৈছে নহয় আপোনাৰ ল'ৰা ছোৱালী নাই নেকি ল'ৰা এটা আছে সৰু মা ঘৰত আছে আৰু আপুনি আহি পেলাই এওঁৰ লগত এয়া কৰি আছে আজি লগ কৰিছে চিনাকি কিমান দিনৰ পৰা 3 মাহ হ'ল ৰাতি কেইটালৈকে কথা পাতে কওকচোন বাৰু 11টালৈকে কথা পাতে কি পাতে এনে মদ চদ খায় নেকি নাখায় হা নাখায় বোলে ঠিকে আছে বাৰু কিন্তু হেৰি এইটো আগৰজনক আপুনি ডিভোৰ্চ দি ল'ব লাগিব নহ'লে বেয়া হ'ব নহয় হয় নেকি মানে এইটো বেয়া হ'ব নহয় আকৌ পুলিচে লৈ যাব নহ'লে তেতিয়া দিগদাৰ হ'বাকে চিজিল হৈ পেলাই যোৱাই ভাল আৰু এতিয়া বেমাৰটো এতিয়া ঠিক কৰিব
হয় 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 চকলেট আনিছে অঁ দাদাই দিছে অঁ হয় নেকি ঠিকে আছে বাৰু দাদাৰ নে ঘৰ ক'ত দাদাজনৰ অঁ আপোনাৰ সাপে কাঠি অঁ কোনফালে সাপে কাঠি অঁ অঁ মাৰ ঘৰ ক'ত আপোনাৰ অঁ তাত এতিয়া মানে মাৰ ঘৰত থাকে অঁ অঁ ইয়ালৈ গুচি আহিলে অঁ ল'ৰা এটা আছে মনত পৰা নাই ল'ৰাটো পৰে অঁ ঠিকে আছে বাৰু তেতিয়াহ'লে আপোনালোকে আগতে কামটো কৰি ল'ব মানুহজনৰ লগত ডিভ'ৰ্চ কৰি দেই আৰু এনেকৈ ধৰা ধৰিকৈ নাথাকিব বেয়া দেখি নহয় অকণমান আঁতৰত থাকিব ভয় লাগিছে মানে অঁ বেছিকৈ নধৰিব আকৌ দেই বেয়া লাগিব নহয় আকৌ বৰ বেছিও বিশ্বাস নকৰিব এগৰাকীক খেদি লৈহে আপোনাৰ লগত লিলিমাই কৰি আছে আকৌ দেই এইটো কথা কিন্তু মনত ৰাখিব এগৰাকীক খেদি লৈছে তাৰপিছত আপোনাৰ লগত লিলিমাই অকণ সাৱধান হ'ব ঠিকে আছে আপোনালোকে অকণমান পাতল পাতলকৈ থাকিব সৰু ল'ৰা ছোৱালী দেখিলে বোলে বিহু তলিলে অঁ বিহু তলিলে কিয় আহিছে অঁ অঁ কি দিবলৈ অঁ বিহু দিবলৈ আপোনালোকৰ দলটোৰ নাম কি অঁ ৰংপুৰ বিহুৱা দল বিহুৱাৰ নামটো ক'ব নেকি অঁ ৰংমন আপোনাৰ অঁ ৰঙিলি অঁ ৰঙা চব ৰতে পৰিলে অঁ হয় নেকি এতিয়া আপুনি বিহু এখন মাৰকচোন বাৰু কি পিন্ধিছে আপোনালোকে ৰ'ব কথা কি পিন্ধিছে বিহু সাজ ৰ'বচোন আপোনাৰ টঙালিখন চাওক এইখনতো টঙালি নহয় এইখনো টঙালি কিহৰ টঙালি কথা এটা হ'ল মানে আপোনালোকৰ এতিয়া বিহুটো এটা সম্পূৰ্ণ সাজ আপোনাৰ হ'ল চোলা তেখেতৰ হ'ল স্পৰ্টিং আৰু মুগা হেৰিয়াটো এইখিনি এনেকৈ লিখি নিদিয়ে চাওকচোন বাৰু নাই মিলা নহয় ঠিক আছে বাৰু বিহু মাৰিব অঁ ঠিক আছে বাৰু মাৰ
ঠিকে আছে বাৰু হেৰি কৰিব আপোনালোকে আমাৰ এই পাছবেলা বিহু কম্পিটিশ্যন হ'ব নহয় তালৈকে আহিব সকলোকে দেই আমি আটাইকেইজনকে ক'লোঁ এতিয়া যাওক গৈ যাওক নমস্কাৰ দেই দেখিবলৈ পাইছে ইয়াৰ আমাৰ মঞ্চত বিচাৰকসকল বহি আছে এতিয়া ভেকচিন প্ৰতিযোগিতা হৈ আছে তেখেতসকলে আজি ভেকচিন প্ৰতিযোগিতা আয়োজন কৰিছে তেখেতসকলে ইয়াত বহুত প্ৰতিযোগী আহিছে দেখিবলৈ পাইছো বহুত মানুহ আপুনি কি কৰি আছে মই ব্লগ বনাইছো ব্লগ মই ইউটিউবাৰ হয় নেকি আপোনাৰ নামটো এয়া আপুনি দেখিবলৈ পাইছে বিচাৰক আমাৰ নামটো আপোনাৰ নামটো কওকচোন মোৰ নামটো বিজিত বৰা আপোনাৰ যে ইউটিউবাৰ আপোনাৰ হেৰিটো কৈ দিয়কচোন চেনেলটো আপোনাৰ মোৰ বৰা ব্লগছ বৰা ব্লগ হয় কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে মোৰ আপোনাৰ এইটো 5 মাহ মান হ'ল 5 মাহ হয় ক'ত আমি দেখোন মোবাইলত পোৱাই নাই আপুনি ইউটিউবত পোৱাই নাই আমি আপুনি নাচায় ইউটিউব মই চাওঁ চাওকচোন এতিয়া উলিয়াওক আপুনি উলিয়াওক আমি চাৰ্চ কৰি চালোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব এয়া মোৰ ফেন দেখিবলৈ পাইছে মোৰ ফেন ফটো লাগে ফটো উঠিব বোলে এয়া ফেন দেখিবলৈ পাইছে আপোনাৰ সম্পূৰ্ণ নামটো কওকচোন বিজিত বৰা মই কি চাৰ্চ কৰিলে পাম আপুনি বৰা ব্লগছ বৰা ব্লগ হয় আপুনি দেখুৱাব পাৰিব আপোনাৰ ইউটিউবত বৰা ব্লগছটো হয় মোৰ ছাবস্ক্ৰাইবাৰ আপোনাৰ 5000 ওপৰত আছে হয় 5000 ওপৰ হৈ গ'ল কিমান দিন হ'ল খোলা মোৰ 5 মাহ মান হ'ল 5 মাহত 5000 হৈছে হয় পইচা কিমান পায় পইচা মোৰ মানে আপুনি এতিয়া পইচাটো আমাৰ তেনেকুৱা চিষ্টেমত নহয় কেনেকুৱা চিষ্টেম আমাৰ পইচাটো হৈছে মানে এডভাৰটাইজমেণ্টৰ পৰা আহে আৰু আপোনাৰ মানে প্ৰথমতে আমি ইউটিউব চেনেল যেতিয়া খোলো তেতিয়া আমি পইচা নাপাওঁ নাপায় প্ৰথম আমাৰ 1000 হ'ব লাগিব ছাবস্ক্ৰাইবাৰ 1000 মানে হৈ ৰঙা বটনটো টিপিব লাগিব তাৰপিছত তাক ঘণ্টাটো বজাব লাগিব তাৰপিছত যেতিয়া আমাৰ 1000 হ'ব আমি যেতিয়া ভিডিঅ' দিম যেতিয়া 4000 ঘণ্টাৰ ওপৰত মানুহে চাব তেতিয়া আমালৈ মানে ইউটিউবৰ ফালৰ পৰা ইমেইল এটা আহিব সেই ইমেইলটোৰ জৰিয়তে আমি মনিটাইজেশ্যন কৰিব লাগিব যেতিয়া ভেৰিফাই হোৱাৰ পিছত আমাৰ মানে সেই মনিটাইজেশ্যনটো শুৰু হ'ব তেতিয়া ভিডিঅ'টোৰ আগত এডভাৰটাইজমেণ্ট লাগিব তাৰপিছত আমাৰ পইচাটো আহিব ভিউজৰ হিচাপত এতিয়া আপোনাৰ সম্পূৰ্ণ নামটো কি বিজিত বৰা হয় বৰা ব্লগছ ন আপোনাৰ নামটো কৈ দিয়কচোন আপুনি ইয়াৰ কি হয় মই ইয়াৰে এজন কৰ্মী গতিকে মই ইয়াত আজি আহিছোঁ উপভোগ কৰিবৰ কাৰণে আমি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক আপুনি আমাৰ বৰা ব্লগটো সকলোকে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ এতিয়া আপুনি অকণমান আমাৰ পৰিৱেশটো আপোনাৰ ব্লগছ বনাই দিয়ক মই দেখুৱাই আছোঁ মই কেইটকা বুলি দেখুৱাইছোঁ এয়া দেখিবলৈ পাইছে উদযাপন ইয়াত আপোনালোকে দেখিবলৈ পাইছে ভেকচিন প্ৰতিযোগিতা চলি আছে সকলো মানুহে চাই আছে ভেকচিন প্ৰতিযোগিতা ভেকচিনত সকলো মানুহ আহি আছে আগেদি আহি আছে পিছেদি আহি আছে সোমাই আছে ভেকচিন প্ৰতিযোগিতা দি আছে আৰু সকলোৱে দেখিবলৈ পাইছে এয়া ভেকচিন প্ৰতিযোগিতাৰ মাজত এজন ব্যক্তি ঘপককৈ সোমাই আহি আমাৰ টেবুলত আহি বিচাৰকৰ সৈতে সময় কথা পাতিবলৈ ধৰিছে আৰু এতিয়া ভেকচিন প্ৰতিযোগিতা আমি দেখা পোৱা নাই কিন্তু 2-এজন মানুহ মাজেদি অহা যোৱা কৰি থকা আমি দেখা পাইছোঁ হয় এয়া বিচাৰকসকল এয়া বিচাৰকৰ লাইন দেখা পাইছে আপোনালোকে হয় ঠিক আছে আপুনি বনাওক আমাৰ অকণমান ঠাইকণ এৰি দিয়ক আমি বিশেষ ব্যস্ত আমাৰ গায়ক আহিব বাৰু আপুনি গম পাব আজি আহিব ব্লগ বনাব নহয় হয় আপুনি সময়ত আহিব দেখিব মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব বৰা ব্লগ দেই লগত থকা ঘণ্টাটো টিপি দিব ধন্যবাদ এয়া ব্লগ ইয়াৰ পিছৰ প্ৰতিযোগী